মানে অলপমান দূৰ আছে তো সেইকাৰণে দেখুৱাই আছোঁ তো হয় গাইছ স্বাগতম নদীতে সকলোকে স্বাগতম জনাইছোঁ তো গাইছ বহুত দিনে হ'ল ইউটিউবত মানে লং ভিডিঅ' দিয়া নাই তো আজি অলপমান টাইম পাইছোঁ লং ভিডিঅ' দিবলৈ তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আজিৰ ভিডিঅ'টো ইফালে চাব পৰা ৱেলকাম টু বামুনডাঙা বামুনডাঙাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মানে আৰু কিয় গৈ আছোঁ অলপ পিছত দেখুৱাই আছোঁ দেই গাইছ অ' গাইছ ইফালে সূৰ্য বা মই মুণ্ডি ভাই কিবা কৈ দে অলপমান ৰেপ চেপ মাৰ দে আমাৰ চমৰ ভাই ই মানে ছিংগাৰ হয় অলপমান দুই এক শাৰী গান একটা গাই দে গলাটা অলপ বেয়া হৈছে গলা বেয়া হৈছে এক লাইন গাই দে এনে গাই দে অডিয়েন্সৰ কাৰণে মানে গাই দে নাগাওঁ আৰু কিয় অলপমান গাই দে কি গাম গাইছ একটা বস্তু দেখুৱাইছোঁ ৰ এই বস্তুটা গাইছ তীব্ৰ গতি জীৱনৰ ক্ষতি বুজা পাইছে না গাইছ যাই বুজা পাইছে আৰু কি হ'ব ভাই চিটচং গাইছ তো আৰু মানে বামুনডাঙাত যোৱাৰ কাৰণটো হ'ল মানে তাতে কিবা এটা ৰাভা জনজাতিৰ মানে কিবা এটা প্ৰগ্ৰাম পতা হৈছে তো তাকে অলপমান মানে কি মানে তাতে কি কয় কিবা মানে বনোৱা হৈছে ডেক'ৰেশ্যন কৰা হৈছে তো ডেক'ৰেশ্যনখিনি আপোনালোকক অলপমান দেখুৱাম বুলি ভাবিছোঁ আৰু প্ৰগ্ৰামটো মোৰ মতে চাগে 31 জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ 1 তাৰিখে হ'ব আৰু 1 তাৰিখে চাগে কিবা ছিংগাৰ সেইগিলা আছে নেকি তো পোষ্টাৰত দেখুৱাম ছিংগাৰকেইটাৰ নাম অলপ পিছত গৈ কিনা তো গৈ আছোঁ আৰু আমাৰ লগত আছে এইফালে মনদীপ ভাই কিবা ক'ব নেকি যাই আছে না আৰু এইফালে ঋতিক ভাই আছে এইফালে চমৰ ভাই এইফালে ৰাধন ভাই আৰু এই আগত পিতৰাজ ভাই তো গৈ আছোঁ তাতে গৈ লগ পাই আছোঁ আমি এনেকা মানে মানুহৰ ঘৰৰ ভিতৰে গৈছোঁ মানুহৰ ঘৰৰ ৰাস্তাৰ ভিতৰে মেইন ৰাস্তা দি নগৈ আমি মানে ডাইৰেক্ট শ্বৰ্টকাট মাৰি দিছোঁ নে কি কোৱা পিঠাত ভাই ডাইৰেক্ট শ্বৰ্টকাট নেকি শ্বৰ্টকাট চলো ৰতন চলো এটেক ৰাস্তা দি চলো গাঁৱৰ পৰিৱেশ এনেকাই গাইছ এইফালে ৰবাৰ বানোৱা মেচিন ৰবাৰ ফালাম এইফালে মাল গাইছ মাল ৰবাৰ মাল বেলেগ মাল নহয় দে গাইছ মাল লবাল আৰু গাইছ ইয়াতে মানে যোৱাকালি মানে বিয়া গৈছিল মানে লগৰৰ মানে বৈনিকৰ বিয়া আছিল তেতিয়া তাই আমাক মাতা নাই মানে ইনভাইট কৰা নাই তো গৈ আছোঁ তাতে বামুনডাঙা আৰু আমাৰ বামুনডাঙাত আহি পাইছোঁ কিন্তু মেইন জেগাটো যাই পোৱা নাই তো অলপ আগৰ মানে অলপমান দূৰ আছে তো সেইকাৰণে দেখুৱাই আছোঁ তো গাইছ ইফালে কি মজাকৈ গেটখিনি বনোৱা হৈছে আৰু দাদাহঁতে ডেক'ৰেশ্যনৰ কামটো চলাই আছে আৰু এইফালে মানে কণ্ঠশিল্পী যি আহিব মানে 1 তাৰিখ দিনা 1 ফেব্ৰুৱাৰীত 2026 ৰাংচি কাক আহিব এতিয়া তলত নামখিনি মেনশ্যন কৰি থৈ আছে এতিয়া হ'ল কাক আহিব ইয়াতে চব আছে মানে গাইছ আহি পাইলোঁ আৰু এই চবতে দেখুৱাই আছোঁ গাইছ অলচৰ না আৰু এইগিলা চাগে ফ্লেগৰ কাৰণে মানে ফ্লেগ গাৰাবই মানে গোটাই খুঁটাত দি থোৱা হৈছে আৰু তাৰ কাৰণে এতিয়া কালাৰ কৰা হৈছে বাঁহডাল হয় নে নহয় আৰু এইফালে ডান্স চাই থাকোঁ আৰু ইয়াত চাব পাৰে গাইছ ৰাভা জনজাতিৰ ডান্স ইয়াতে কৰি থকা হৈছে মানে প্ৰেক্টিচ চলি আছে ইয়াতে আজি হৈছে সাজপাৰ কিনি ৰাভাৰ সাজপাৰ পিন্ধি কিনা মানে কি কয় ডান্সটো কৰি থকা হৈছে তো চাওক Kanta tuh kanta us kanta.
আৰু ইফালে সিহঁতে মানে মানে বেলেগ এটা ডান্স কৰি আছে সিহঁতে চবৰে সিহঁতৰ চাগে বেলেগ এটা ডান্স হ'ব কি ডান্স বা কিন্তু মই নাজানো অঁ বাডুং দুপা গাইছ একত্ৰিছ তাৰিখ আৰু 1 তাৰিখ চাগে ন আৰু কোনটো ইনটো আছে চাগে না পাম তাতে আহিম না মামুন ডাঙা গাইছ ফকেন দা ইয়াৰ এটা ইউটিউব চেনেল আছে